হেল্ল' এভৰিৱান, মই ক'ত গৈ আছোঁ গম পাইছেনে? নিশ্চয় আপোনালোকে গম পাব, চাই যাওক ভিডিঅ'টো। এয়া আমি আহি আছোঁ আজি আমলখি পাৰিম বুলি, কিন্তু কেনেকৈ পাৰোঁ চাওকচোন। এয়া চাওক, আমাৰ পিঞ্চি মাহী উঠি গ'ল একদম ৱাললৈ আমলখি পাৰিবলৈ। আমলখিজোপা তলতে লাগিছে, ৱালখন থকাৰ কাৰণে অলপ সুবিধা হ'ল। এয়া মাহী আমলখি ছিঙি আছে ৱালৰ ওপৰত। পিঞ্চি ইয়াৰ তলত দেখিছে নহয়, ধুনীয়াকৈ বুটলি আছে এটা এটাকৈ। তাকো ছাগলী আহিছে, ছাগলীক তাই আমলখি খুৱাব ধৰিছে। মই আকৌ পাৰিছোঁ কেইটামান। এয়া ছাগলী চাওকচোন, একদম ইজনীৰ পিছত সিজনী পাই গৈছেহি আমলখি দেখি। এয়া মোৰ মাহঁতৰ গাঁওখন হয়। এয়া চাওকচোন, মই আজি আহিছিলোঁ আবেলি, আহি পেলাই আমলখি খাব মন গ'ল। মা ঘৰ নাপাওঁতেই আমলখি গছ এজোপা আছে, আমাৰ বৰ্তা ঘৰেই হয়, বৰ্তা ঘৰতে আছিলে। এয়া আমি পাৰিছোঁ আমলখি ধুনীয়াকৈ। খুৰীকো লগ পালোঁ, আমাৰ ঘৰৰ কাষৰে খুৰীজনীক লগ পালোঁ, খুৰীকো দিলোঁ দুটামান। এতিয়া আমি আমলখি পাৰি ঘৰ আহি আছোঁ। এতিয়া আমলখিখিনি মই ধুনীয়াকৈ ধুই ল'লোঁ, ধুই মেলি কাটি ল'লোঁ। তাতে জলকীয়া, নিমখ, তেল ধুনীয়াকৈ দি লৈছোঁ। ৱাও, ঠাণ্ডা বতৰ যিহেতু আজি পৰিছে, গৰম বতৰত খাই বেছি ভাল লাগে। মই ঠাণ্ডা বতৰতে খালোঁ, ধুনীয়া লাগিলে। আপোনালোকে মোৰ ভিডিঅ'টো চাই যাওক আৰু পিছলৈও ভিডিঅ' পাই থাকিব। কেনেকুৱা লাগিলে নিশ্চয় কমেণ্ট কৰি জনাবলৈ নাপাহৰিব। কিন্তু আমলখিকণ খাবলৈ বহুত ভাল লাগিলে। এতিয়া আপোনালোকে চাওক মোৰ ভিডিঅ' ইমানতে। বাই বাই।